দৈৱকীৰ লগত বসুদেৱৰ বিবাহ। দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত হয়। ৰাম স্বৰ্গতো অধিক থান মথুৰা নগৰী। একো কালে জাকন ৰন্তৰে হৰি। পৃথিৱীৰ মধ্যত কমানাহি যাৰ মুখ্য পাত ভৈল সবে যাদৱ প্ৰজাৰ। সেই মথুৰাতে আছে সুৰ যদুপতি। তাহানে তো নয় বসু দেৱ মহামতী। অনেক সাদৰে তাংক আনি আগিহত দৈৱকীক বিহাৰংগে দিলন্ত ৰত্নে জাতিষ্কাৰ ৰথ দুই নৱশত উচৰ্গী যৌতুক দিলা কন্যাৰ লগত। 15,000 ঘোৰ হস্তি শতচাৰী দিলা 200 দাসী হিয়াতি কুমাৰী। বিহা কৰি বসুদেৱ গৃহে যায়। ৰথত চলিলা গয়া দৈৱকী সহিতে। ৰাম দেখি কংস ৰাজা ভোগী নিৰভীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘৰি। বেহি যাই সুবৰ্ণৰ ৰথ মৃদংগ গোমুখ শংখ বাৱেনা ঘোঁৰা ডকাই যায় কংস চৰিয়া শুনিলা কাশীবাণী যাহন্তে যাক লয়া যাক কংস পুনৰে জ্ঞান এহিৰ শ্ৰম পুত্ৰে তুৰলৈ দে প্ৰাণ। ৰাম শুনি আনি স্থল কংসে ঠাণ্ডা লৈলা তুলি
দৈব কিৰকে তুধু হেৰিলাকা বুলি ধৰ্ম আচাৰ কংস অসুৰ কুলাংগাৰ বসুদেৱে দেখে দৈব কিৰ চিন্তে মাৰ উপশান্ত কৰি তাংক বুলি লাভচন শুনা মহাৰাজা ঘূৰ কুলৰ হে ৰাম তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে তোমাৰ গুণ কবীৰ সকলে বখানে কোনখতে ইহা নচিন শিৱে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ সমনে আচৰৈ পাব মৰণ ভয়তে জন্তুৰও কৰে মৃত্যু দেহাৰ আজি মিত্ৰ হৌক নুহি হতে কন্তৰে অৱশ্যে মৰণ আছৈ সবে জগত কৰ্মৰ অধীন জীৱ যেতিখন যায় শৰীৰ পূৰ্ব দেহাউল শৰীৰ যেন যোনে তৃণ পাইলে ঐৰ আউৰ তৃণ জীৱৰ মৰণ স্বপ্নে এৰে নহি ভিন্ন যিটো জনে কুলক চিন্তন্তে আপোনাৰ হেন জানি দ্ৰোহ চিন কিবা ইহ পৰ লোক নাহি দুৰ্নীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি হয় রাম তোমার রেখে কনিষ্ঠ ভগনী জিউব্রা হেন জানি আঙ্ক কাটি বা সমীপ রাজা তুমি দৃঢ়দয় আখিল আগ পাছ চিনায়াউল বিস্তৰ বুলি কৰিলা কাকুতি টাংক অনেক কাৰুণে তথাপিতো দৈব কি নেৰি লদাৰু
পরম দারুণ কংস ঘাতক পারয় দেখি বসুদেবে দুনাই চিন্তিলা উপায় যাওয়ে বল বুঝি থাকে চিরকরি মন মিত্র করিবে লাগি করিব পুত্র কর্পিব বুলি কংসনি ইহাৰ হাতৰ এৰাও দৈব কিবা দৈব কিৰ গৰ্ভে পুত্ৰ কিবা কংস মৰি আগে যাই কংস জোৰে নমৰ পুত্ৰ তাৰে হাতে হৈ কিবা চিয়াৰে পাত কোনে বুজিবে হেৰি তৰে হেন পৰামৰ হৰিষ কৰিয়া মতি হয় ৰাম তুমি যেন ৰাজা পাংক ত্ৰিজগতে জানে তোমাৰ গুণ কবিৰ সকলে পুনঃতে ইহা নচিন শিৱে খোজা একে শ্ৰী জাতি হয় ৰাম দহে অন্তৰ্গতে মন মুখত হাসন্ত ঘাতক কংসক হেন দুনাই মূলিল শুনিলা ৰাজা যেন আকাশী বচন দৈৱগীত হন্তে নাহি তোমাৰ মৰ তাহান পুত্ৰ দেৱে হইল মৃত্যু সম্পিবতো মাত জিলে পুত্ৰ হেন শুনি
দৈব এরি মহাবলী পরিবর্তী আপনাগি গইলা চলি দেখি বসুদেব মনে মহাতুষ্ট হইলা ভাজ্যায় সহিতে নিজ মন্দিৰ গলা কতদিন অনন্তৰে দৈব কি মহাধন্যা জন্মিলত অষ্টপুত্ৰ আৰু এক কন্যা কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত বসুদেৱে দিলানিয়া কংসৰ হাতত হেৰিলন্ত পুত্ৰ চেনহ কোননো দুষ্ট্ৰ আছে হৰি ভকতৰে যিজনৰ মনমগ্ন ভৈল কৃষ্ণ আন কোন বস্তু মুখ্য নচাৰে মায়াৰ চনা পুত্ৰ ভাৰ্যা ধন জন জানি সবে তেজি ভজা কৃষ্ণ শৰণ কংসে বোলে বসুদেৱ কিনো পুণ্যশালী এৰি দিলা পুত্ৰ পালি হাসিবলৈ ন্যায়টো চোৱাল তোমাৰ আতহন্তে কিছু ভয় নাহি আমার তোমার তম পুত্র ভইলে দিবানী সেহি সে মোহর মিত্র শুনিয়া
হেন শুনি বসুদেৱ পুত্ৰ কুলে ধৰি আপোন গৃহক গলা মনুষ্য কৰি হৰি নগলা জাত পুৰ কংসৰ বচনে আন বুলি আন অশান্তি দুৰ্জনে শুনি সৰ্বজনে কৃষ্ণৰ চৰিত ইয়াত কৰে আন পুণ্য নাহি কলিত ৰাম লোভী আশা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথামৃত খনিক সংসাৰ বিল গত কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হৰা নাহি কেছে তন কাল অজগৰে গিলে ধন জন জীৱ নযায় বেক কেটিলে যত দেখা ভাজা পুত্ৰ হবে কাৰণ চাই মাত্ৰ থাকে কালে ধৰে যে বিষয়ত কুশয়কে চিলে কৰি চুল যমৰ কিংকৰে ধৰি নিবে রাম যমর মূর্তিক দেখি হরায় দেছে
পাইবে হেন জানি কৃষ্ণৰ চৰিত কৰা তেবে খেতৰিবা ঘূৰ সংসাৰ বিচাৰি শাস্ত্ৰৰ পাইবা এহি যুগুতি কৃষ্ণৰ নামে সেই সাধে ভকুতি মুকুতি কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকরের শিলা ডাকি বোলারা কৃষ্ণ শংকৰ গুৰু হৰি হরি রাম নাৰদৰ উপদেশ দৈৱকী বসুদেৱৰ কাৰাগাৰত আবদ্ধ আৰু তেওঁলোকৰ পুত্ৰবধ ৰাম অনন্তৰে আখি নাৰদে বুলন্ত সোণৰে অবুধ কম্ভ বসুদেৱ আদি কৰিয়া যতে দেখ যাদৱ বংশ নন্দ আদি কৰি যতে বোৱাল আছে মনুষ্যৰ ৰূপে কিন্তু হবে দেৱ জানি নিশ্চয় কহিলো তুত স্বৰূপে হে ৰাম দৈৱকী যশোদা আদি কৰি যত হবে দেৱতাৰ নাৰী তই কালনেমি আছিলি পূৰ্বত মাৰিলা তোক মুৰাৰী হয় ৰাম
দৈব কি রগর ভেই উপজি দুনাই তোক মারিলং তো হরি যাক জ্ঞানী বুলি আপুনি মানস হবেও তোহর বৈৰী ৰাম তোক মাৰিবাক সবাৰে যতন সতৰে চিন্তৌ পায় এহি বুলি উঠি লৰিলা নাৰৰ হাতে দ্ৰিব বিনাদ নাৰদৰ বাণী শুনিয়া কংসৰ মহাক্ৰোধ জ্বলি গল বসুদেৱ দৈব পিকৱানী ঘৰে লোহা লগাই বান্ধি থৈল তাসম্বাৰ পুত্ৰ উপজয় মাত্ৰ ধৰি মাৰৈ তাখন পিতৃ মাতৃ ভাতৃ একো নমানে নিদাৰুণ ৰাজা মনে হে ৰাম যাদৱ বংশক হিংসা কৰিবা লাগিল কংস নীলাজ উগ্ৰ সেন পিতৃ তাহাকো নিগ্ৰহী আপুনি ভঞ্জ ৰাজ অৰিষ্ট মুস্ত্ৰিক ধেনুক পুতনা কলম্ব চানুৰ বান জৰাসন্ধ এক ঠাই হুয়া যতে কানু অসুৰ যাদৱ গণক মাৰিৰে লাগিল ক্ৰোধ কৰিয়া হৰিষ যদু গণু পাছে মহাতিয়া পাই পলাই
রাম কংসর ভয়ত অবস্র ত্যাগিয়া প্রাণ রাখি গইল ভাগি নিদর্ভ নৈষেধ কৈকে কুশল কুৰু পাঞ্চালক লাগি সলাইবে নপাৰি কতো জ্ঞাতি গণে সংসতে লইলে শৰণ যদু ভোজ বিষ্ণি বংশ দাৰুণে কৰিলে হবে উচন ৰাম কৃষ্ণ শংকৰ গুৰু হৰি শ্ৰীৰাম হৰি ৰাম হৰি ৰাম